হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 12 তাৰিখ, মোৰ ডে 62 মিনিবলৈ হ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ চাব পাৰিছে, এয়া পুৱাৰ দৃশ্য, চিপ বৰষুণ পৰি আছে আৰু এনেকুৱা সেউজীয়া সেউজীয়া পৰিৱেশ আমাৰ গাঁৱৰ। আৰু আপোনালোকৰ গাঁৱত এনেকুৱাকৈ বৰষুণ পৰি আছে নে নাই কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে আমাৰ গাঁৱৰ দৃশ্য পুৱাৰ। হ'ল ৰবিবাৰ, আমাৰ ইয়াত গাঁৱৰ মানে ধনতলা বজাৰত বজাৰ। আজি এনেকুৱাকৈ বৰষুণ পৰি থাকিলে কেনেকুৱা হ'ব বজাৰ, মই আজি আপোনালোকক দেখুৱাম বজাৰৰ দৃশ্য। বলক মোৰ সৈতে বজাৰলৈ। বজাৰখনৰ বৰষুণৰ সময়ত কেনেকুৱা লাগে আৰু আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।